নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম মিছ কুঁৱলীল আহন আৰু মোৰ চেনেল আহোম ছোৱালী কুঁৱলীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ' মই আৰম্ভ কৰিব বিচাৰিছোঁ নামঘৰৰ পৰা। আজি যাম মই গৰুখীয়া নামঘৰ। আজি মাঘী পূৰ্ণিমা হয়, সেইবাবে আমাৰ গাঁৱৰ ওচৰৰে নামঘৰ এটালৈ যাব খুজিছোঁ। প্ৰত্যেক বছৰে তাত আজিৰ দিনটো মানে পালন কৰা হয়। চাই যাম বলক আজি ভিডিঅ'টো কি হয়। বল লৈছোঁ মোৰ লগৰজনীক আনিবলৈ, চাইকেল লৈ যাম, তাইক লৈ আহিমগৈ এতিয়া গৈ পেলাই। পাই গ'লোঁ সিহঁতৰ ঘৰ আৰু তাই বোলে ওলাই হৈছে, তাইক লৈ যাম আৰু লগৰবিলাক ৰৈ আছে, সিহঁতে বোলে যায়গৈ। পাইছিলোঁ না মোৰ বেষ্ট ফ্ৰেণ্ড, তাই ওলাই হৈ গ'ল। এতিয়া আমি চাইকেলত যাম দুইজনী আৰু লগৰবিলাক ৰৈ আছে। বলক ভিডিঅ'টো চাই যাওঁ আগলৈ কি হয়। বহাগী, এজনী পৰি, এজনী পাইছিলোঁ না ইনু, এজনী ইনু। আমি এতিয়া গোটেইকেইজনী খোজকাঢ়ি যাম। দূৰে হয় বাৰু, হ'লেও যাওঁচোন, লগেদি গৈ বাৰু বেয়া নালাগে খোজকাঢ়ি। বহুতে অ'টোখন পাই গ'লোঁ সেইখন, আৰু আমি গুচি আহিলোঁ অ'টোতে। খোজকাঢ়ি কাৰণ বহুত দূৰ হয়, দূৰ আছে, আমি এইকণ এতিয়া খোজকাঢ়ি গৈ যাওঁ। এয়া মানুহবিলাক গৈ আছে আৰু কিছুমান আহি আছে। আমিও গৈ আছোঁ আৰু ব'লক আমাৰ লগতে গৈ থাকোঁ। চাইনবোৰ্ডখনো দেখাম ন। এয়া গান দি দিম। এয়া আমি পাই গ'লোহি আহি, এখন চাইনবোৰ্ডখন মৰা আছে আৰু এই ৰাস্তাটোৱেদি আমি এতিয়া সোমাই গৈ আছোঁ। পামগৈ এতিয়া। মানুহবিলাকে চাকি তাকি দি গুচি আহিছে আৰু শৰাই ভাঙোতে দেৰি হোৱাৰ কাৰণে। আৰু চাব পাৰে আপোনালোকে, মানুহবিলাক ঘূৰি আহিছে আৰু এইফালে চবফালে পথাৰ। এতিয়া পাইছোঁগৈ নামঘৰ, এইটো দূৰতে আছে, আমি অলপ দূৰত আছোঁ। এইফালে ইয়াত গাড়ীবিলাক ৰখোৱা হৈছে। আমি এতিয়া নামঘৰৰ মেইন গেটখন পাই গ'লোহি। দেখিছোঁ দূৰৰ পৰাই ঢেৰ মানুহ। ইয়াত প্ৰত্যেক বছৰে বহুত মানুহ হয় আৰু কাৰণ বছৰি এবাৰেই আহে। বহুত মানুহ আহে ইয়ালৈ আৰু শৰাই দিয়া হয়। বহুতে শৰাই নিদি চাকি দিবলৈও আহে, কিছুমানে শৰাই দিবলৈ আহে আৰু প্ৰত্যেকবাৰে আমি ইয়ালৈ আহোঁ, আহি ভাল লাগে। সকলোকে লগ পাওঁ, লগৰবিলাক আৰু গাঁৱৰ সকলো মানুহকে সেইদিনাখনি লগ পোৱা হয় আৰু সেইকাৰণে আহি ভাল লাগে ইয়াত। আমি এতিয়া এইফালে চাকি জ্বলাবলৈ আহি আছোঁ। এইফালে চাকি জ্বলোৱা হয়, সকলোৱে জ্বলাই। নামঘৰটো ইফালে আছে মানে, ইফালে সকলোৱে চাকি জ্বলাই, আমি চাকি জ্বলাম। এইফালে ইয়াত শৰাই লোৱা হয়, প্ৰসাদ ইয়াত দিয়া হয় আৰু ইয়াত পায়স বনোৱা হয়। আমি চাকি জ্বলাবলৈ লৈছোঁ। এয়া দেখিছে, এইফালেও বহুত মানুহ থাকে বহি পেলাই। ইয়াত টিং দিয়ে চালি দিয়া আছে মানে, তাতে সকলো মানুহ বহিছে। চাকি জ্বলাই হৈ গ'ল। এতিয়া গোটেইখন ৰ'দ, চবফালে পথাৰ, মানে গছ নাই ওচৰত, সেইকাৰণে আমি অকণমান ছাঁ বিচাৰি আহিছোঁ। অলপ আগত গছ এজোপা আছে, তাতে আমি অকণমান ছাঁতে ৰ'মগৈ, কাৰণ ইয়াত ভগালৈকে অকণমান দেৰি হয়। পাইছিলা চাই পাইছিলা আৰু এজনী আছে আমাৰ লগৰে ইডিয়েট এজনী, তাই এতিয়া নাই অহা। তাইকো দেখা পাব আপোনালোকে মাজে মাজে, হ'ব। আৰু অলপ টিং দিয়া আছে, সেইকাৰণে আমি এই লগৰবিলাকৰ লগত বহি আছোঁ। ইয়াত বহুত ৰ'দ দিছে, ইয়াত চববাৰে বহুত ৰ'দ হয় আৰু ইয়াত আমি এনেকৈ লগৰ লগত বহি আছোঁ। মানুহ আছে,
ইয়াত মানুহবোৰ ৰৈ আছে গছৰ তলত এই গৰম দেখি আৰু ইয়াতে চানাৱালা এজন আছে সকলোৱে চানা খাইছে সকলোকে দেখি আমিও চানা এপাক খাই দিলোঁ মোৰ খাই শেষেই হ'ল এই ভিডিঅ' কৰিবলৈ পাহৰি গৈছিলোঁ এতিয়া খাই খোৱাৰ পিছত অকণমান ভিডিঅ' কৰি দিছোঁ এয়া খাই কৰি এতিয়া আমি গোটেইকেইজনী গছৰ তলতে বহি আছোঁ অলপ চাহ লৈ পেলাই আৰু এনেকৈ আৰু এতিয়া ক্ষীৰ দিব মানে প্ৰসাদ দিব ইয়াৰ মানুহবিলাক বহিছে লাইনকৈ ভিতৰত আৰু আছে এতিয়া গোটেই ৰ'দতে মানুহবিলাক এতিয়া বহিছে খাব নিব মানুহবোৰ ৰ'দত বহিছে এয়া পাত আমাক দি থৈছে আৰু এইবিলাক মানুহ ইমান গৰমখনত আমি এতিয়া ঘূৰি আহিলোঁ তাত ভিডিঅ' কৰিবলৈ নহ'লে সেইকাৰণে নকৰিলোঁ আৰু মানে পাহৰিয়ে থাকিলোঁ আৰু এতিয়া যাওঁ ঘৰলৈ এতিয়া এই গৈছে বীৰাংকনাজনী বগৰী পাৰিব এটা পৰি বগৰী পাৰি দিয়া এয়া আমাৰ পৰিয়ে বগৰী পাৰিবলৈ গৈছে মুঠা টিকাব নোৱাৰিলে দেই খোজকাঢ়ি খোজকাঢ়ি আমনি লাগি গৈছে আমাৰ ঘৰৰ পৰা ইমানেই দূৰ মানে সিহঁতিও গৈ আছে খোজকাঢ়ি আপোনালোকক এটা বিশেষ বস্তু দেখাবৰ কাৰণে ভিডিঅ'টো বনালোঁ দেখাই আছোঁ আমাৰ গাঁৱৰ প্ৰথমটো মৈদাম এইটো মৈদাম চাবলৈ এতিয়া সময় হৈ গ'ল 3:50 আৰু আবেলি হ'বগৈ বহুত ভাগৰ লাগিছে ভাগৰ লাগিছে নে লেবেলত লাগি গৈছে ভোক লাগিছে বিশেষকৈ ৰাতিপুৱা ভাত চাত খাই নহ'লেও চাকি জ্বলাম বুলি এতিয়া ভোক লাগিছে মানে ঘৰত গৈ ডাইৰেক্ট ভাতহে খাম আৰু নমস্কাৰ আমাৰ ইনু ৰাণী আৰু ঘৰ পাম কি বেছি দূৰ নাই আৰু ঘৰ পাই ভিডিঅ' বনাম আৰু লেবেজান লাগিছে ফোনো চাৰ্জ নাই চাৰ্জ দিব লাগিব বেলিটো ভাল লাগিলে সেইকাৰণে মই অকণমান ভিডিঅ' কৰি থৈ দিলোঁ ইয়াতে সেইকাৰণে আপোনালোককো দেখাই দিছোঁ এনেকুৱা দৃশ্য চাই মই বৰ ভাল পাওঁ আপোনালোকে ভাল পায়নে কমেণ্ট কৰি জনাব আহি পাইছোঁহি একদম লেবেজান আকৌ এজনীক থ'বলৈ যাওঁ তাই চলাব মই উঠিম এবাৰ থৈ আহোঁগৈ বান্ধৱীসকল এতিয়া মই ভাত পানী খাই আহিলোঁ বাহিৰত আন্ধাৰে হ'লগৈ আহি পোৱা দেৰি হ'ল যে সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে মই এনেকৈ আগলৈ ভিডিঅ' বনাই যাব পাৰোঁ তাৰ কাৰণে সকলোৱে মোক আশীৰ্বাদ কৰিব ধন্যবাদ